নিমখ দি খান্দি খান্দি পুৰা ধুনীয়া নেকি আমাৰ জ্বলা নাই দেখি আমি মানে মানুহৰ খেতিত মানে জ্বলা চুৰ কৰিব আহিছোঁ বৰষুণ বৰষুণ বতৰ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰিফুল আছাম ব্লগ সকলোকে স্বাগতম কৰিছোঁ এটা নতুন ভিডিঅ' লৈ তো গাইজ বৰ্তমান আহি পালোঁ গাঁৱত আজিৰ ভিডিঅ' থামনেল চবে নিশ্চয় গম পাইছে যে আজি হ'ব মানে কি আম পাৰ্টি মানে কি আমৰ সন্ধান ভিডিঅ'টো চাই গমেই পাইছি তো আমি এতিয়া দুটা গছত আম পাৰিব লাগিব এই আমাৰ নানীহঁতৰ ঘৰৰ এই এটা আমৰ গাছ আৰু সেই এটা আছে তো এই ব্ৰ আহি আছে আৰু এই ব্ৰ আছে মানে কি আমি গোটেইকেইটা মিলি পেলাই মানে কি পথাৰত মানে কি খাম আৰু আমৰ মজাটোতো পথাৰতে পাই নেকি ভাই তো বলক এতিয়া পথাৰলৈকে যাওঁ আৰু মানে কি বৰষুণটো কমি লওক ভিডিঅ' একদম এইকেইদিন কিয় দিয়া নাই মানে কি যিহেতু ছেকেণ্ড ইয়াৰ আৰম্ভ হৈছে মানে কি অলপ মানে পঢ়াৰ পাছতো বেছি বাঢ়ি গৈছে সেইকাৰণে ভিডিঅ' চিডিঅ' দিয়া নাই আৰু বাকী যেতিয়া ফ্ৰী পাওঁ তাৰমানে এনে ভিডিঅ'খিনি দি থাকিম আৰু বাকী এতিয়া বলক বৰষুণটো কমক ডাইৰেক্ট আমি গোটেইকেইটা পথাৰলৈকে ৰাওনা দিওঁ আৰিফুলিতে আম খাব মানে কি সেইটো গাছত মানে কি পাৰলো এই গাছটো ৰাখি একবাৰ এইটো গাছ মিঠা মিঠা আম কেঁচা মিঠা আম গাইছ নেক্সট গাছ এই দুটা তো মানে কি এইটো ডাঙৰ গাছ এইটো সৰু গাছৰ পৰা পাৰো নেকি সৰু মানে কি লাগাল ভালকে লাগাল পাম আৰু বল আহ আৰে বা বহুতকেইটা আম পচি এইখিনি তাতে ফটো উঠাই লওঁ উঠো ভালকে উঠো আৰু গাইছ বৰষুণটো মানে কি বাৰে বাৰে আহি আছে বৰষুণ জাকেলা আৰু আমি ধুনীয়াকৈ মানে কি বাঁহ চাহ তাৰমানে কি কলগছত আনি মানে কি কলগছৰ পাততে খোৱা হ'ব আৰু বাকী এইফালে আমি দাও চাহ একদম পুৰা ধুনীয়াকৈ আনি লৈছোঁ আৰু আমাৰ ভাইয়ে মানে কি কাটা খুন্দি আছে মানে কি এইখিনি জেগাতে আৰু মানে খোৱা হ'ব আৰু এইখিনি জেগাটো চাওক কি ধুনীয়া জেগা মজা জেগা আৰু শান্তিৰ জেগা নাই আৰু আমাৰ যিগিলা আম আছে সিহঁতে আছে তো আমাৰ নিমখ অনা হৈছে আম অনা হৈছে কিন্তু আমাৰ সেই জ্বলাটো অনা হোৱা নাই তো জ্বলাটো কিবা কৰি মেনেজ কৰিব লাগিব আকৌ আমাৰ এই নানী ঘৰক লাগি তাকা লাগি যাব লাগিব যাই পেলাই মানে কি নিমখ চিমখখিনি আনিব লাগিব আৰু বাকী আমি এইখিনি কামখিনি ধুনীয়াকৈ কৰি লওঁ তো ইয়াৰ পৰা ধুনীয়াকৈ চাই লওক চিনেমেটিক শ্বট আমাৰ মানে কি ঘৰটো হৈ গ'ল আৰু মানে কি ঘৰটো কিয় বনালোঁ বৰষুণ বতৰ আকৌ বৰষুণ দিলে প্ৰব্লেম হৈ যাব পাৰে আৰু বাকী আমাৰ ফুল মানে ঘৰ একদম পূৰা ৰেডি সেইবিলাক আম আছে আমখিনি ভালকৈ ধুই ল'ম তাৰপিছত খাই আছোঁ আৰু লাহে লাহে নেকি আমাৰ জ্বলা নাই দেখি আমি মানে কি মানুহৰ খেতিত মানে জ্বলা চুৰ কৰিব আহিছোঁ তো মোৰ মানুহ চাইছোঁ দি বহুতখিনি জ্বলা পালোঁ তো হৈ গ'ল জ্বলাৰ কাম হৈ গ'ল এতিয়া ব'ল আমাৰ দূৰৰ পৰা মানে কি হাউচটো এনেকুৱা নালাগে একদম পুৰা টেণ্ট হাউচে বনাই দিছোঁ আৰু মানে কি এতিয়া অলপ মানে কি পানী চানী যোগাৰ কৰিব লাগিব যিহেতু অলপ দূৰত আহিলোঁ এতিয়া আমি বাল্টি চাল্টিকো যোগাৰ কৰোঁ মানে কি বাল্টিত পানী আনিব লাগিব পানী আনি খাওঁ আৰু বলক আৰু গাইছ বাকী এতিয়া আমি আম চিলাই আছোঁ আৰু বাপ্পা গাইছ কি বতাহ দিছে জেগাত এনেকুৱা শান্তিৰ মানুহ চানুহ নাই কোনো বিন্দাছ এনেকৈ চেণ্ডেল খোলক অঁ আৰু ঘুমাই থাকাংগে ইয়াতে গাইছ ঘুমাৰ মজাই বেলেগ ৰুমটো চাক মানে কি হাই আৰু টেণ্ট হাউচটো চাক কি ডাঙৰ মানে কি এক ৰাতি থাকিব পাৰিম আৰু ৰাতি আহি শিয়ালে আহি একদম পূৰা শুৱাৰিব আৰু গাইছ আমাৰ মানে কি ইয়াতে খাই আছে তাড়াতাড়ি কুট না ভাই তাড়াতাড়ি কুট আৰু ধুনীয়াকৈ একদম পূৰা ধুনীয়াকৈ চলাই আছোঁ আৰু এয়া একদম খাই মজা লাগব আৰু পৰিৱেশটো ভাল নাই একদম পূৰা ৰ'দ দি আছে বৰষুণ বতৰ আৰু এই বাপৰে বাপ এই চলটো খালি মানে কামেই কৰি থাকে ঐ তো হে নেকি গাঁৱলীয়া মানুহ নেকি বা ধুনীয়াকৈ মেচিন আহি গ'ল আৰু এই মেচিনটো পূৰা ধুনীয়াকৈ হ'ব আৰু তো আমাৰ ভাই এই মানে কি এনেকুৱা পিচ কৰিছে আৰু ইফালে মানে কি অলপ মানে কি ফ্ৰেঞ্চ ফ্ৰাইজৰ দৰে হৈ আছে আৰু আহা চাই পেলাই মুখেদি পানী আহিছে ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া আমি থৈ আছোঁ আহা মুখেদি পানী ওলাই গৈছে গাইছ এতিয়া এই জ্বলাখিনি কৰিছোঁ জ্বলাখিনি আন এই জ্বলাখিনি একদম পুৰা ধুনীয়াকৈ কৰিছোঁ কাৰণ জ্বলা নহ'লে মানে কি আমৰ মানে সোৱাদটো নাপাওঁ আৰু ভালকৈ কৰ ভাই দুই তিনিটা এতিয়া খানো একদম পুৰা ধুনীয়াকৈ মোবাইলটো ওচৰত লৈ আহ ভাই দি নিমখ দি খান্দি পুৰা ধুনীয়াকৈ চেনি নিমখ চব অঁ নিমখ লাগে নিমখ দি হ'ব দে তো গাইছ কাৰ মুখেদি পানী আহিছে চবে কমেণ্ট কৰি জনাব দিয়া এতিয়া খাই দিওঁ অলপ
টেষ্টটো কৈছোঁ মজা আৰু গাইছ ইমান টেষ্টি হৈছে জ্বলা নিমখ গোটেইখিনি দিওঁ গাইছ আমটো কাৰ কাৰ ফেভৰেট সকলোৱে কমেণ্ট কৰি জনাব মা কচোন গাইছ মজা হৈছে পৰিৱেশটো চেক কৰক না গাইছ কি ধুনীয়া পৰিৱেশ এই পৰিৱেশত খাব মজাই বেলেগ কোনো মানুহ হা অকণমান থৈ দিলে আৰু পিছত খালে আৰু মানে কি কোনো মানুহ চানুহ নাই একদম শান্তি ইয়াতে মানে এনেকুৱা লাইফ জীয়াই থাকিব লাগে আৰু মানে জীৱনত মানে কি কিমাননো চহৰত থাকিম আৰু পুৰি আহোঁ ঘৰৰ পৰা যাতে এনেকুৱা ভিউ পইণ্টৰ মজা ল'ব পাৰোঁ আৰু গাইজ আজি কিছুমানে মানে কি আমাক সহায় কৰিছে বৰষুণটো আহিব বুলি ভাবিছোঁ কিন্তু বৰষুণটো অহা নাই ঠিকে আছে এইটোৱে আছিল এটা নৰ্মেল চাই ভিডিঅ' যদি ভিডিঅ'টো চাই চবৰে ভাল লাগিছে চবৰে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু এনেকুৱা মজাদাৰ ভিডিঅ' দি দেখিম আৰু বাকী গাইজ বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'